মই কুসুমিকা মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই এক্সেছ বাৰৰ সৈতে জড়িত আৰু মই এক্সেছ বাৰৰ সেশন আৰু ক্লাছ দি আছোঁ বৰ্তমান মই উদালগুৰি ডিষ্ট্ৰিক্টৰ হয় টংলাৰ বাসিন্দা আশা কৰোঁ বহুতে টংলাত আৰু উদালগুৰি ডিষ্ট্ৰিক্টত লৈছে মই গম পাওঁ ক্লাছো লৈ আহিছে যদি আৰু কোনোবা ইচ্ছুক আছে মানে ল'বলৈ তো মোক যোগাযোগ কৰিব পাৰে মোৰ ফোন নম্বৰ দিয়া আছে তলত আপোনালোকে যোগাযোগ কৰিব আৰু যিবোৰে নেজানে এক্সেছ বাৰ কি কেনেকুৱা বস্তু মই এবাৰ কৈ দিব বিচাৰোঁ তেওঁলোকক যে এক্সেছ বাৰ এনেকুৱা এটা বস্তু যিটো আমি মূৰৰ 32টা জেগাত মানে 32টা পইণ্টছ আছে তাতে আমি হাতেৰে একদম লাহেকৈ টাচ কৰি আমি বাৰ ষ্টাৰ্ট কৰোঁ আমি এঘণ্টা কিছুমানক বেছিকৈও সময় দিওঁ কিন্তু শিশুসকলক অকণমান কম সময় দিওঁ যিটো বাবে তেওঁলোকৰ সাফিচিয়েণ্ট হয় কিন্তু ডাঙৰবিলাকক বা বয়সস্থবিলাকক আমি অলপ বেছিকৈ সময় দিওঁ বাৰ ষ্টাৰ্ট কৰিবলৈ আমি বাৰ ষ্টাৰ্ট কৰোঁতে বিশেষ তেনেকুৱা একো কৰিব নালাগে আমি যি কৰোঁ তেওঁলোকে আমি নিজে টাচ কৰি নিজে বাৰ ষ্টাৰ্ট কৰি দিওঁ তেওঁলোক একো কৰিব নালাগে তেওঁলোক বিচনাখন অকণমান সময় শুই দিলেই হ'ল এঘণ্টা আমি বাৰ ষ্টাৰ্ট কৰি দিওঁ হাতেৰে একদম লাইটলি টাচ কৰি দিওঁ আৰু ভয় কৰিবলগীয়া কথা নহয় এইটো কোনো যাদুৰ বা মন্ত্ৰৰ তেনেকুৱা কথা নহয় কিছুমানে ভাবে যিটো কিবা সেনেকুৱা নেকি বুলি একো নহয় আমি জাষ্ট হাতেৰে টাচ কৰি কৰি সেই জেগাখিনি যিবিলাক ব্লকেজ থাকে সেইবিলাক আমি খোল খুৱাই দিওঁ যিবিলাক ব্লকেজ আপোনাৰ বেমাৰো হ'ব পাৰে টকা পইচাৰো হ'ব পাৰে বা আপোনালোকৰ নিগেটিভিটি দূৰৰ কাৰণে মানে সকলো ফালৰ পৰাই আমি সেইটো বাৰ ষ্টাৰ্ট কৰাই দিওঁ সকলোৱে বহুতো ছাকচেছ ষ্টৰী পাব আমিও পিছলৈকে দিম বাৰু মানে বহুতে ভিডিঅ'ত উঠিব নোখোজে সেইকাৰণে আমি দিয়া নাই তথাপিও মুখেৰে বাৰু কৰিছোঁ যে কিছুমানৰ টোপনি ভাল হৈছে কিছুমানৰ গাৰ বিষ নাইকিয়া হৈছে আহিছে কিছুমানৰ আকৌ এনেকুৱা হৈছে যিবোৰৰ মানে কামৰ কাৰণে ৰখি আছিলে তেওঁলোকৰ খবৰ অহা নাছিলে কিন্তু হঠাৎ ফোন আহিছে যে তেওঁলোকৰ কাম হৈ গৈছে বুলি এনেকুৱা বহুত নানান ধৰণৰ আৰু আছে আপোনালোকে সেশন লৈ চাওক আৰু এটা কথা কৈ থৈ দিওঁ যে সেশনৰ কাৰণে ফিজটো বেলেগ হয় আৰু ক্লাছৰ কাৰণে ফিজটো বেলেগ হয় আপোনাৰ সেশন হ'লে এঘণ্টা দিয়া হয় আৰু ক্লাছটো কৰিবলৈ হ'লে আপোনালোকৰ দিনটো লাগিব ৰাতিপুৱাৰ পৰা আবেলিলৈকে ক্লাছ কৰিব লাগিব তো এইখিনিয়ে মোৰ ফালৰ পৰা কৈছোঁ আৰু লগতে এইটো কৈ দিওঁ যে মোৰ চেনেলটি আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু শ্বেয়াৰো কৰি দিব আশা কৰোঁ সকলোৱে ভালে আছে সকলোৱে পজিটিভ হওক আৰু লগতে মোৰো পজিটিভ হওক আৰু আপোনালোকে লৈ চাব মানে মনটো আপোনালোকে বিশ্বাস ৰাখিব মনত যে নাই আমি এইটো কামটো এবাৰ কৰিমেই বা আমাৰ মনটোৰ আজিৰ পৰা ৰিজাল্ট মোৰ ভাল হ'ব বা পজিটিভ হ'ব তেতিয়া আপোনালোকে নিশ্চয় চাব যে আপোনালোকৰ ৰিজাল্ট সকলো দিনেই আপোনালোকৰ পজিটিভ হ'ব এটা মনত বিশ্বাস আৰু পজিটিভ ভাৰ্ব ৰাখি আপোনালোকে কামবিলাক কৰিব সকলো ঠিক হৈ যাব আৰু এক্সেছ বাৰৰ সৈতে একবাৰ আপোনালোকে জইন হৈ চাওক একবাৰ তেতিয়া আপোনালোকে গম পাব যে এক্সেছ বাৰ কেনেকুৱা বস্তু আৰু ল'লে কেনেকুৱা ফিল হয় আপোনালোকে গম পাব মই এইখিনিতে সামৰিছোঁ যদি কিবা কওঁতে কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব নমস্কাৰ